ये देखिए, ये वायरल इन्फेस्टेशन है। मैज स्पोर ऐसे वायरस होता है, मतलब ये और ग्रोथ नहीं होगा, इसका ग्रोथ ये भी ख़त्म, स्टॉप हो गया। अभी इसको करके फेंक के रखना होगा, नहीं तो बर्बाद हो जाएगा। इसका जो भी जीवाणु है, मतलब भाइरस है, दूसरे में भी फैलेगा। नमस्कार खुलुमबाय, वेलकाम टू माय यूट्यूब चेनेल। आज मैं आपनालोকক माजारबारित गाँवत आहि पेलाय एटा भिडिओ बनाबले हाजो मैसर विषय। मैस मतते बहुत बढ़िया फूड एंड फरेस्ट क्रप, माने आमार डिपार्टमेंटल साप्लाइट SQPM ताते माने गारिसे दुइजन फार्मार आछे। एकजनक मैं लग नापालो, एकजने मतते 1.5 बिघा मान गारिसे आरो एकजने मतते प्राय आधा बिघा 1 बिघा मान करिसे, 2.5 बिघा मतते इन टोटेल ताते 5-6 बिघा मान आछे। এতিয়া আপোনালোকে চাই যাব। এখন 1 নং মাঝাবাৰী গাঁৱৰ কম্পেক্ট ডেমনষ্ট্ৰেশ্যন প্লট হয়। বড় বড় গাছ যে কাঠে পোকায় কি আশ্চর্য। পেস্ট ইনফেস্টেশন, পাঁচটা নিয়ে গেছি সকালে। খাদ ওয়ার্ম, মোটামুটি বেড়াইছি পুরা খাদ দিয়া। আর ওই যে 1.5 পাইলো। এতিয়া মই 2022-23 বছৰৰ SOPT FTR স্কিমৰ অন্তৰ্গত মাইজ ক্ৰবৰ ডেমো প্ৰগ্ৰাম কৰা একজন ব্যক্তি, এখেতৰ নাম সাইদুৰ ৰহমান হয়। সেই এজন মাজাৰবাৰী গাঁৱৰ একজন শিক্ষিত ব্যক্তি, কৃষক। এখেতৰ পৰা মই সেইখন খেলৰ বিষয়ে জানিবৰ কাৰণে সুধিবলৈ মই এতিয়া সাজু। আচ্ছা দাদা, আপুনি ক'ব, এই মোক কৈ আপুনি প্ৰায় কিমান দিন হ'ল এইটো আপুনি যিটো মানে 2 মাহ আপ হ'ল। 2 মাহ বেছি হৈছে নেকি? 2 মাহত অলপ বেছি হ'ল। আচ্ছা, আপুনি কি কি জাতৰ মকই লগাইছে তাতে? এইটো তো মানে কিবা হেৰি কয় পাইলন, পাইলন বুলি কয় আর কি। ফাইলন, পাইলন। সেইটো কিমান কৰিছে? এইটো 600 টাকা কেজি লৈছে। 600 টাকা কেজি নহয়, এৰিয়াটা বিঘাত মোটামুটি আপনার 2 কেজি। 2 কেজি কৰি দিছে, অলপ ফাটলাকৈ দিছে, ঠিক আছে। আৰু ডিপাৰ্টমেণ্টতো কিমানখিনি দিছে আপুনি? ডিপার্টমেন্টে দিছে মোটামুটি 1 কেজি মান দিছিল আর কি। 1 কেজি মান দিছে ডিপাৰ্টমেণ্টতো। 2 কেজি মই আৰু আকৌ মানে অলপ কিনাৰ পিছত তাতে ভৰাই দিছিলোঁ আর কি। তাতে ভৰাই দি এইটো মেকআপ কৰিছোঁ। মেকআপ কৰিছে 2.5 বিঘা মাটি, 1 বিঘা মই নিজে কৰিছোঁ আর কি। আচ্ছা আচ্ছা। আর ডিপার্টমেন্টের পৰা অলপ সহায় লৈ 1.5 বিঘা মান কৰিছোঁ। আচ্ছা, আপুনি কি কি পাইছে ডিপাৰ্টমেণ্টত? যেনে অলপ ডিপার্টমেন্টতো ইউৰিয়া আৰু কিবা হেৰি এই জিং বুলি কয়। জিং পাইছে, ইউৰিয়াটো নিদিয়ে? ইউৰিয়া নিদিয়ে, জিং দিছে। জিং দিছে আৰু কিবা এটা মানে দিছে আর কি। এই মাটি নিচিনা আমি গম নাপাওঁ আর কি। সইল হা, সইল। আচ্ছা, এতিয়া আপুনি মুঠতে এই 2 মাহ প্ৰায় পাৰ হৈছে, তাই না SQPM মুঠতে আপুনি চেহেৰাটো কেনেকৈ লাগিছে এতিয়া? চেহেৰাটো 1 সপ্তাহ আগত মানে মনটো বেয়া হৈছিল, এতিয়া অলপ ভাল লাগে আর কি। কিবা এনে পোক পৰুৱা কিবা লাগিছে নেকি? পুৰাটো পুৰা আজিলৈকে, আজি পুৱাটো মোটামুটি 5-7টা মান গছ কাটি দিছিলে। খাদ ওয়ার্ম আছে। আচ্ছা দিছিল ইয়া। আচ্ছা আচ্ছা, ঠিক আছে। এতিয়া বস্তুটো হৈছে নৰমটো, গুৰিত কাটিব, ধান জাতীয় খেতি। সমস্যাটো হৈছে এতিয়া আপুনি কি ঔষধ দিছে ৰ'দৰ কাৰণে ক'ব পাৰিব? দিছো আর কি। আচ্ছা, কেমিকেল না? কেমিকেল বিগ দিছো। মানে কেইবাৰ দিছে আপুনি? দুইবার এক্সপেক্ট। 2বার দিছে না? 2বার দিছো। সরি 2বার কি, একবার দিলে 600-650 টাকা মান যায়। আচ্ছা, 2বার দিছো 1200 টাকা। আচ্ছা, ঠিক আছে। তার মানে এতিয়া মকই হৈছে আমাৰ এই অঞ্চলৰ একটা ক'ব গ'লে প্ৰায় প্ৰধান খেতি কোৱা যায়, কাৰণ মকইৰ বহুত চাহিদা আছে। এতিয়া যে ব্যক্তিসকলে মানে মকইটো কৰে, তেখেতে মানে প্ৰত্যেক বছৰে প্ৰায় খেতিটো কৰে, কাৰণ মকইটো হৈছে ফুড এণ্ড ফৰেষ্ট ক্ৰপ। কাৰণ আমিও খাই আৰু বেলেগ ফাৰ্মিং সেক্টৰ যেনেকৈ এনিমেল হাজবেণ্ডাৰী, যেনেকৈ গোঠাৰী কৰে মানুহবিলাক, তাকো দিয়ে। আৰু ফিগাৰী কৰে, তাতো দিয়ে। আৰু ব্ৰইলাৰ তাতো কৰে, ফিচাৰী তাতো দিয়ে। আৰু মানে যেনেকৈ গৰু চৰু ফাৰ্মিং যিটো আমি কৰে পশুপালক, তেখেতে মানে এৰিব নোৱাৰে সেইবিলাক খেতি। তাৰ কাৰণে যাৰ ঘৰত সেইবিলাক পশুবিলাক আছে, তেখেতে মানে সদায়, কাৰণ সেইটো মানে কৰে, কাৰণ সেইটো বস্তু হৈছে বহুত লাভদায়ক বস্তু। আমিও খাই, বেলেগ জীৱ জন্তুও খায়, আৰু ইকনমিকেলি ক'ব গ'লে বহুত লাভদায়ক বস্তুখিনি। আৰু প্ৰডাকশ্যনো বহুত ভাল, বিঘা প্ৰতি মুঠতে ক'ব গ'লে 25-30 মনটো হয় এই অঞ্চলত। আৰু এতিয়া পোক পৰুৱাৰ মানে কণ্ট্ৰলৰ বিষয়ে মই ক'ব বিচাৰোঁ। সেই দাদাৰ মানে এনেকৈ খাদ ওয়ার্ম ফট বৰ্ডাৰ বুলি আপনি নিজে চালে মই দেখিছোঁ, আপোনালোকক শ্লাইডতো দেখুৱাম। বৰ বেয়া, মানে গুৰিত খাটে। আৰু এইটো ৰ'দৰ কাৰণে মই এটা ঔষধ ক'ম, আপুনি কি দিব? নৰহু 5 লিটাৰ পানীত নৰহু দিব 1 পোৱা, আৰু দিব আপুনি কাঁচা লঙ্কা 1 পোৱা, আৰু দিব সাদা, আমি যিটো খাই সাদা, সেইটো 4টা দিব। সেইটো একদম উদলাব হা।
উদুলাব সেইটো উদুলাই আধাখিনি একদম ভাপটো যাব দিব আধাটো ৰাখিব আৰু সেইটো আপুনি আজি যদি কৰে খালি স্প্ৰে কৰি দিব পাৰিব আচ্ছা এক টিংকিত আপুনি 150 পৰা 200 ml দিব 150-200 ml বেছি নিদিব আৰু সেইটো বাকীখিনি আপুনি বাচাই ৰাখিব জাৰখিনত মুঠতে 6 মালি আপুনি বাচাই ৰাখিব পাৰিব চাব মই আপোনাক মানে 10 দিনৰ পিছতে খবৰ ল'ম আজি যদি ফাৰ্ষ্টত কি ক'লে কি ঔষধটো নৰহু এপোৱা নৰহু সাদাৰ 4টা এইটো গম পাইছোঁ আৰু জলকীয়া এপোৱা কাঁচা জলকীয়া যিটো আমি লোকেল একদম ফুৰাৰ মেচত হোৱা ফাঁকাটা নহয় কিন্তু একদম মেচত হোৱা এইটো থেতেলাব বটিব সাদাটো বটিব নালাগে নৰহুটো বটিব উদলাব দিব আপুনি চাব ৰিজাল্টটো আপুনি মুঠতে 4 দিন মূৰি মূৰি দিব 2বাৰ তাৰপিছত মই খবৰ ল'ম আপুনি যদি খালী বনাই মই 1 সপ্তাহৰ পিছতে আহিম খবৰ ল'ম ৰিজাল্টটো কেনেকৈ আপুনি ফাইন ৰিজাল্ট হ'ব এক্সেলেণ্ট ৰিজাল্ট হ'ব গম পাইছে না আপুনি সেইমতে মই যেনেকুৱা কৰিছে সেইটো কৰিব তেতিয়া আপুনি ভাল ৰিজাল্টটো পাব वेलकम टू नोंग टू सिसुबारी कॉम्पैक्ट डेमो प्लॉट एरिया लाडवाल वेराइटी डिफरेंशियल सप्लाइट मैंने आग पीछे उसको लगा हुआ है ये जो है बहुत एक्सपीरियंस्ड फार्मर है हर साल मैस कल्टीवेशन करता है और यहाँ मैंने जो देखा है कोई एक पौधा में इन्फेस्टेशन हुआ है और यह क्या है जैसे बनाना प्लांट में बांसीटो होता है इसी प्रकार का वायरल इन्फेस्टेशन मैंने देखा खुद आंखों से मैंने आप लोगों को दिखाएंगे यह नहीं है लेकिन बहुत कम है हाँ ये वाला ये और नहीं होगा कभी क्योंकि ये तो भाइरास का ही है अच्छा दादा ये तो उठा बसुन ये तो নহবই थलत কি আছে এইটো চাম हाँ यह तो খজবে नहीं है ফোকা নহয় নাই 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 ফোক নহয় সেইটো নিজৰ মাদাৰ সিট এই যে মাদাৰ সিট এই যে মুখই তারপরে কাজ থলত प्रॉब्लम নাই উপর प्रॉब्लम এই যে इन्फेस्टेशन वायरस ये नहीं होगा इसको कहते हैं येलो मोज़ेक वायरस इन्फेस्टेशन अभी देखिए इन प्लॉट में कैसे इन्फेस्टेशन हुआ है वहाँ ब्लैक एफिड्स इन्फेस्टेशन भी हुआ है और कैटरपिलर इन्फेस्टेशन भी हुआ है बहुत खराब है यहाँ का जो भी सीन है इसका जो भी यंग प्लांट है यह इंसेक्ट जमा हुआ है ये छोटा इंसेक्ट हुआ बहुत अंडा दिया हुआ है ब्लैक एफिड्स ये मर जाएगी इसे ईटिंग ऑफ ग्रीन पिगमेंट्स ऑफ द यंग लीव्स हाँ और लीफ बोरार भी है यहाँ हाँ तो अभी पूछताछ करता हूँ क्या क्या मैनेजमेंट ला गया है अच्छा दादा बोलो अपना नाम तो कब नाम तो मोहम्मद याद अली गाँवर नाम सिसुबारी আচ্ছা আপুনি মুঠতে মকৈৰ নামটো ক'ব পাৰিব আপুনি ডিপাৰ্টমেণ্টৰ লাগাইছিল ন অলপ ডিপাৰ্টমেণ্টৰ অলপ লাগাইছিলোঁ আধা বিঘামান চাইছে আৰু কি কেনেকৈ হয় আৰু কি আমি 4 বিঘা মাটি আমি মকৈ খেতি কৰিছে আৰু 4 বিঘা মাটিৰ মকৈ আমি আনি আপুনি কি মেনেজমেণ্ট দিছে ঔষধ পাতি কিবা দিছে নেকি যে প্ৰব্লেমবিলাক যে হৈছে ঔষধ দিছোঁ আমি নাৰ্চাৰীৰ পৰা কিনি আনি নাম আছে মনত নাম আছে মানে পোকাটো এনে নাযায় নাই ওই ঔষধৰ নামটা মনত আছে ঔষধৰ নামটো তাৰমানে হেৰি একটা আছে এই আলফা কুলিয়া কয় আলফা বহুত পাৱাৰফুল এটা বহুত পাৱাৰ এটা আছে তাৰপাছত ইয়াৰ লগত ফুৰাটন দিছিলোঁ ফুৰাটন আগত দিছে ফুৰাটনে মিহল কৰি দিছোঁ আমি আচ্ছা এটাও দিছোঁ ঠিক আছে তাৰপাছত আৰু একটা দেওয়া হৈছে আপোনাৰ কিবা ওই যে হেৰি কয় ইকটা বুলিয়ে কয় ইকটা পেস্টিসাইড হ্যাঁ এই একটা হেৰি ঔষধটা নীল সাইজৰ ঠিক আছে আৰু একটা লগত মিহল কৰি দিছোঁ আপোনাৰ এই কিবা মানে এই যে ছোট মানে হয় যে শুকনা গ্ৰেনুল হয় কিবা গ্ৰেনুল গুটিৰ নিচিনা গুটি এটা 4টা মিহল কৰি আমি দিছোঁ ইয়াৰ কাৰণে নামটাও 3বার 4বার দিছোঁ আমি একবাৰে মিহল কৰি দিছে দিছোঁ আচ্ছা দাদা পেষ্টিচাইডটো মিহল কৰিব নালাগে কাৰণ তাতে কি কয় কেমিকেল বস্তু তো তাতে কিছুমান এনেকুৱা বস্তু হয় যেনেকৈ নিমখ তুমি যদি ঠেঙাত দিয়ে ঠেঙাটো কাটি দিব এই নিচিনা হয় আর কি তার কারণে আপনার একটা সিস্টেমটা ভুল হয়েছে যদি আলফা দিছে আপনি 2বার দিব লাগিছিল তেতিয়া রিজাল্টটো ভালো হয় আচ্ছা যাই হোক মানে মই আপনার ইয়ার রোডটো মই কৈ দিম एक्चुअली ये किसान भाई ने बहुत मेहनत करता है बहुत परिश्रमी लोग है और इसका जो भी खेत है वो एक्चुअली बहुत ग्रोथ तो बहुत ज़्यादा हो रहा है इसलिए इसमें केमिकल
पेस्टिसाइड है ना बहुत रिस्क होगा, इसलिए मैंने ऑर्गेनिक को अपनाने के लिए मैंने बोला, मैंने प्रीवियस पार्ट में जो बोला है इसको जैसे मैंने बोला ऐसे इसको इस्तेमाल करने को गया, क्योंकि मैंने इसको कई बार मैंने प्रूफ मिला है। तो देखता हूँ इसको फीडबैक भी आप लोगों को मैं दे देंगे। क्या मिलता है नेक्स्ट वीडियो में, फिर मिलेंगे। सी यू। आज का वीडियो इतना ही है। और गाइस मेरे वीडियो को देखे अगर अच्छा लगे तो लाइक कमेंट सब्सक्राइब ना बोले। थैंक यू। जय हो किशन।